So hello friends, what's up? Kene ase thekolo bhale ase. To guys, এইটো ভিডিওত আমি আলোচনা কৰিম অহাকালি যেহেতু কিছুমান ITI ক্লাস আৰম্ভ হ'ব 19 তাৰিখৰ পৰা। তো কেইটা বজাত স্টাৰ্ট হ'ব হেইটো আলোচনা কৰিম আৰু ডিসকাস কৰিম অহাকালি পৰা তো আৰু নতুন কাউন্সেলিং আৰম্ভ হ'ব ন। তো 4 নম্বৰ কাউন্সেলিং আৰম্ভ হ'ব অহাকালিৰ পৰা। তো 4 নম্বৰ কাউন্সেলিং তো মানে কেনেদৰে কি কৰিব তো সবিশেষ জানিবলৈ ভিডিওটো আগৰ চাই থাকক। তো গাইস এইখন হৈছে কাউন্সেলিং শিডিউলখন আৰু ইয়াৰে ইফালে যদি এসআই নম্বৰত চাই তো এয়া দেখিবলৈ পাইছে 3 নম্বৰ কাউন্সেলিং লৈকে হৈ গৈছে। তো এতিয়া 12 নম্বৰ এসআই নম্বৰটো চাব ইয়াতে লিখা আছে এই কাউন্সেলিং 4। তো 4 নম্বৰ কাউন্সেলিং এয়া চাব পাৰে 19 সেপ্টেম্বৰৰ পৰা 20 সেপ্টেম্বৰ 2 দিন কৰিব পাৰিব। তো আৰু ইয়াতে চাব পাৰে ইয়াতে ফিলিং চইচ আৰু নতুনকে কৰিব পাৰিব। তো ফাৰ্স্ট কাউন্সেলিং তো যেনেকৈ কৰিছিল যে এবাৰে ফিলিং চইচ কৰিব পাৰিব, তাৰপিছত ফাৰ্স্ট কাউন্সেলিং আৰু সেকেন্ড কাউন্সেলিংৰ এলটমেন্ট টাইমত ওলাই যাব। মানে ফাৰ্স্ট কাউন্সেলিংৰ সিলেক্ট কৰিলে ফাৰ্স্ট কাউন্সেলিংতো এলটমেন্ট ওলাইছিল আৰু সেকেন্ডতো এলটমেন্ট ওলাইছিল। ঠিক তেনেদৰে এয়া চাব পাৰে ফোৰ্ডত যদি আপোনালোকে ফিলিং চইচ কৰে তো তেতিয়া হলে ফোৰ্ডতো কাউন্সেলিং এলটমেন্ট লেটাৰ ওলাবই আৰু যিসকলে ফোর্থ কাউন্সেলিংত নাপায় তো ফিফথ কাউন্সেলিংত ওলাই যাব। মানে ফিফথ কাউন্সেলিংত ফিলিং চইচ কৰিব দৰকাৰ নাই, এবাৰ কৰিলে হৈ যাব। তো এইটো হল যিসকলে সিট পোৱা নাই সেইটো। তো এতিয়া মানে যতে দি দিবা আৰু নিজৰ পছন্দৰ যত ইনষ্টিটিউট আছে যি ট্ৰেড আছে সেইবিলাক দি দিবা। তো যিসকলে মোৰ ভিডিও প্ৰথমৰ পৰা চাইছে তো সিহঁতক মই কৈছিলোৱে যে পইচাৰ কথাটো চিন্তা কৰি আকৌ মানে ITI লম বুলি ভাবিব নালাগে, পইচাটো টকাটো এনেও যাবই। তো তাৰ কাৰণে সকলোকে মই কৈছিলোৱে মোৰ ভিডিওৰ আগত প্ৰথমতে কাউন্সেলিং আৰম্ভ হোৱাৰ আগতে মই কৈছিলোৱে সিলেক্ট কেনেকৈ কৰিব লাগে। তো কিছুমানে ভাবে IMC প্ৰথমতে দিব নালাগে পইচাটো বেছি হয় কাৰণে। তো যিসকলৰ পাৰ্সেন্টেজ কম আছে সিহঁতেতো IMC দলিওতো কৰিবই লাগিব ন। মানে IMC দলে অলপমান পাৰ্সেন্টেজটো কম হ'লেও যদি ST SC কাষ্টৰ হয় তো তেতিয়া অলপ পাই যাব পাৰে। আৰু যদি জেনেৰেলৰ হয় EWS পালে তা EWS যদি সাৰ্টিফিকেট আছে তেতিয়া হলেও পাই যোৱাৰ চান্স আছে তাৰ মানে। তো হেনেকৈ তাৰ মানে মই কিজন ভাইটিক কৈছিলো তাৰ কাৰণে সিহঁতৰ কম পাৰ্সেন্টেজ আছিল যদিও সিহঁতে প্ৰথমতে সেকেন্ড নে থাৰ্ড কাউন্সেলিংত পাই গৈছে সিহঁতে সিট। তো যিসকলে এতিয়া লৈকে সিট পোৱা নাই তো ইমান মানে টেনশন লৈ থাকিব নালাগে। তো এটা আছে 4 নম্বৰ আৰু 5 নম্বৰ কাউন্সেলিং। আৰু যদি 4 নম্বৰ 5 নম্বৰ কাউন্সেলিং কৰাৰ পিছতো যদি সিট এলটমেন্ট ওলোৱাৰ পিছতো যদি সিট ৰৈ যায় তো চিন্তা কৰিব নালাগে, আকৌ কাউন্সেলিং হ'ব নতুনকে। তো এয়া প্ৰথম মানে ফোর্থ কাউন্সেলিংৰ ডেট হল 19 তাৰিখ আৰু 20 তাৰিখ আৰু ফোর্থ কাউন্সেলিংৰ এলটমেন্ট লেটাৰ ওলাব 22 সেপ্টেম্বৰত। তাৰ পিছত এতে এডমিশন লব যাব লাগিব 23 তাৰিখ আৰু 26 তাৰিখ। মানে মাজত কিবা আছে নেকি অফ সফ, তো ইমান দিনটো নিদিয়ে ন, 2 দিনহে দিয়ে। তো মাজত কিবা অফ আছে চাগে 24 আৰু 25 টো। তো তাৰ কাৰণে 24-25 তাৰিখটো লিখা নাই। তো ইয়া তাৰ পিছত 5 নম্বৰ কাউন্সেলিংৰ এলটমেন্ট লেটাৰ ওলাব 28 সেপ্টেম্বৰত। তাৰ পিছত এডমিশন লব যাব লাগিব 5th কাউন্সেলিংৰ কেণ্ডিডেটে 29 আৰু 30 সেপ্টেম্বৰ তাৰিখে। তো ইয়া 2 দিনে টাইম দিয়ে এডমিশনৰ কাৰণে। তো ফিজটো আৰু বহুতে তাৰ মানে কৈ থাকে ফিজৰ কথাটো যে IMC ৰ ফিজটো কেনেকুৱা হ'ব। তো IMC ৰ ফিজটো মই প্ৰথমৰ পৰাই কৈ আছো ভিডিও বনোৱাত যে IMC ৰ ফিজটো একেবাৰতে দিব লাগিব। আৰু এবাৰ ক'লো কাৰণ মেসেঞ্জাৰত আহি কৈ থাকে ইনষ্টাগ্ৰামত যে কিমান কেনেকৈ দিব লাগে বুলি। ভিডিওবিলাক কিন্তু নাচাই ভালদৰে, ভিডিওত মই কৈ দিওঁ আগৰ যিমান ভিডিও আছিল। তো এইখিনি আছিল কাউন্সেলিংৰ ওপৰত। তো এতিয়া আমি আলোচনা কৰোঁ অহাকালি কেতিয়া স্টাৰ্ট হ'ব ক্লাছ। তো গাইস যিখিনি কথা অলপ আগতে ক'লো মই ভাবো ভালদৰে বুজি পাইছে, আৰু যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি চাব পাৰে। তো এইখিনি আছিল এডমিশন কাউন্সেলিংৰ ওপৰত যে অহাকালিৰ পৰা 4th আৰু 5th কাউন্সেলিং আৰম্ভ হ'ব ন, সেইটোৰ ওপৰত ক'লো। তো এতিয়া আমি আলোচনা কৰিম যে অহাকালি 19 তাৰিখ মই জনাত নগাঁও ITI তো নতুনকে মানে নিউ বেটছৰ ক্লাছ স্টাৰ্ট হ'ব বুলি গম পাইছোঁ। তো নগাঁও ITI টাইমটো নাজানো, কিন্তু মই গুৱাহাটী ITI টাইমটো বৰ্তমান মই গম পাইছোঁ যে 10টা বজাৰ পৰা মানে ক্লাছটো আৰম্ভ হ'ব।
তো এতিয়া ভালদৰে ক্লাছ নহ'ব দৰে লাগে, কিন্তু হ'লেও যাব দিছে যিহেতু টাইমটো বহুত শ্বৰ্ট হৈ গৈছে লকডাউনৰ পিছৰ পৰাই। তো গাইজ আমি চবে জানোৱে যে লকডাউনে বহুতৰে সময় নষ্ট কৰিছে। তো তাৰ কাৰণে মানে ITRৰ সময় নষ্ট কৰিছে। আমি যেতিয়া গৈছিলোঁ তেতিয়াও তাৰমানে আমি নৱেম্বৰৰ পৰা গৈছিলোঁ। আমাৰ তাৰ আগততো লকডাউন আছিলে, তাৰ কাৰণে আমাৰ ক্লাছটো আৰম্ভ হৈছিল নৱেম্বৰৰ ক্লাছটো আৰম্ভ হোৱাৰ পিছত আমাৰ এপ্ৰিলৰ পৰা মোটামুটি আগষ্ট নে ছেপ্টেম্বৰলৈকে সম্পূৰ্ণ বন্ধ আছিল, অনলাইন ক্লাছ কৰিব লগা হৈছিল। তো তাৰ কাৰণে মানে এক্সামবোৰো পিছুৱাই আহিছে। আৰু এতিয়া যোনটো আপোনালোকে এডমিশ্যন লৈছে বা ল'ব, তো সেইটো আছিল আগৰ চিডিউল মতে, লকডাউনৰ আগৰ চিডিউল মতে সেইটো আছিল জুন জুলাইত। তো এতিয়া গৈ আহি পালে আগষ্ট ছেপ্টেম্বৰ। তো কিমানখিনি টাইম লছ হৈছে চাওক, আৰু এক্সামখিনিও কিমানখিনি পিছুৱাই গৈছে। এক্সাম যিমান পিছুৱাব আপোনাৰ চাৰ্টিফিকেটখনো সিমানেই পিছুৱাব। তো তাৰ কাৰণে ক্লাছ হ'ব, নিশ্চয় হ'ব। টাইমটো কেতিয়া কি হয় এইটো ধৰিব নোৱাৰি না। তাৰ কাৰণে বহুতে তাৰমানে ইনষ্টাগ্ৰামত আহি পেলাই কৈ আছিল যে ভালকৈ ক্লাছ হ'বনে নাই বুলিকে। তো ভালকৈ ক্লাছ হ'বই, কাৰণ টাইম বহুত শ্বৰ্ট হৈছে তো এতিয়া। তো তাৰ কাৰণে অহাকালি 19 তাৰিখৰ পৰা যিসকলে এডমিশ্যন পাইছে, ছিট পাইছে, তো সেইসকলে গুৱাহাটী ITI হওক বা নগাঁৱতে হওক, তো অলপ আগতে ক'লোৱে, শুনা পাইছোঁ যে নগাঁও ITIতো 19 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব বুলিকে। তো গুৱাহাটী ITIতো কনফাৰ্ম হৈছে 19 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব। 19 তাৰিখৰ 10টা বজাৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব। তো আৰু যদি কোনোবা ফ্ৰেণ্ডে গম পোৱা নাই কেইটাৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব, তো এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। তো আৰু অহা ভিডিঅ'বোৰত আৰু বেলেগ টপিকত আলোচনা কৰিম। তো তাৰ কাৰণে এইটো ভিডিঅ' এতিয়াই সমাপ্ত কৰিছোঁ। তো বেলেগ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।